মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আকৌ মাজতে আহিলোঁ ৰাইজ। আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু সোমবাৰ বুলি বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰি গ'লোঁ আৰু বাকী সোমবাৰকেইটাত গৈয়ে আছোঁ যিহেতু, সেইকাৰণে আজি শেষৰ সোমবাৰ বুলি অলপ বেছি টাইম থকাকৈ গ'লোঁ বাবাৰ ওচৰত। আৰু এয়া চাকি বন্তি জ্বলালোঁ আৰু জ্বলাই লৈ বাবাৰ আশীৰ্বাদ বিচাৰিলোঁ আৰু সকলোকে ভালে ৰাখক বুলি বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া চাকি বন্তি দি হ'ল আৰু হোৱাৰ পিছত আমি আহিলোঁ। আহি আকৌ আমি আহিলোঁ বিদুৰভাই চাবৰ কাৰণে। মা চাব যোৱা নাছিলে আৰু মায়ে চাম বুলি ক'লে কাৰণে খুৰীহঁতৰ লগত মা আহিব বুলি ময়ো আৰু এবাৰ চাইছিলোঁ আৰু ছেকেণ্ড টাইম চালোঁ। চান্সতে ডেন্স মাৰি দিলোঁ ৰাইজ। আৰু এইফালে বিদুৰভাইখনো কি মজা আৰু মানে কি ক'ম আৰু ভাল লাগিলে, সেইকাৰণে দ্বিতীয়বাৰ চায়ো একো মানে বেয়া লগা নাই, ভালেই লাগিছে। আৰু আমি চাই লৈ মেলি আহিলোঁ আৰু পোষ্ট দি নামি আহি আছোঁ। তাৰপিছত